हेलो एवरीवन मोर आन एटी मिनि ब्लगले सकलोके स्वागतम जनाइছোঁ। रातिपुৱাই पनीर আৰু ৰুটি খাই ললোঁ। আজি যাম আমি বিদুৰভাই চাবলৈ বুলি। চিনেমাখন চাবৰ কাৰণে যে কিমান দিনৰ পৰা ৰৈ আছিলোঁ আৰু আজি ইয়া ফাইনেলি চাবলৈ গৈ আছোঁ। আৰু ইয়া আমি যোৰহাট পালোহি আৰু হলত গৈ পাই আকৌ বিদুৰভাই পোষ্টাৰখনৰ লগতে দুখনমান ফটো উঠি ললোঁ। আৰু মানুহ কিন্তু বহুত হৈছে দেই। এয়া সোমাই গৈ সিকিউৰিটি চেকিঙৰ কাৰণে ৰৈ আছোঁ। মানুহজনে আকৌ মনে মনে ভিডিঅ' কৰি আছিল আৰু আমি ফাইনেলি এতিয়া ভিতৰলৈ গৈ আছোঁ। হল একদম ভৰ্তি হৈ গৈছিল। ভৰ্তি নহ'বনো কিয়, ইমান ধুনীয়া এখন অসমীয়া চিনেমা আৰু এয়া ফাইনেলি আমাৰ চিনেমা ষ্টাৰ্ট হৈ গ'ল। এনেকুৱা এখন অসমীয়া চিনেমা চাবলৈ পাই মোৰ যে মনটো ইমান ভাল লাগিছিল, সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু এয়া ইণ্টাৰভেলৰ টাইমত অলপমান ফটো ভিডিঅ' কৰি ল'লোঁ, লগতে পপকৰ্ন আৰু এটা ক'ল্ড ড্ৰিংকছ খাই ল'লোঁ। আপোনালোকে বাৰু চালেনে? নেচালে যে এখন ভাল চিনেমা মিছ কৰি দিব। আজিলৈ তেন্তে ইমানেই, বাই বাই।